হে এভৰিৱান এছামিজ মিক্সাৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো চাওঁ আহক আজি এক বিশেষ ৰেচিপি। তো চাওঁ আহক আজি মই কেনেকৈ মাংস বনাওঁ। তো বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট টাইম মাংসহে মই মছলা সানি লৈছোঁ। মছলা সানি লৈ কিনে অকণমান টাইম থাকিব দিম ফ্ৰিজত, প্ৰায় 1 ঘণ্টামান। তো এইখিনি সময়ত আমি আলুখিনি ফ্ৰাই কৰি লওঁ। মই ইয়াত অকণমান নিমখ দি লৈছোঁ, সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে, নিদিলেও কথা নাই। এয়া আলুখিনি আৰু হৈ আছে। আপোনালোকে ভাবিছে চাগে ইমান গৰমত জুইত কেনেকৈ বনাইছে। জুইত বনালে অলপ টেষ্টটো সুকীয়া হয়, সেইবাবে মই জুইত বনাই চালোঁ। এয়া চাওক আমাৰ পেষ্ট ৰেডি হৈ গ'ল। নহৰুৰ পেষ্ট আৰু মই বেলেগ মছলা এড কৰা নাই। মই ইয়াত লৈছোঁ নহৰু, তাৰপিছত আদা লৈছোঁ, তাৰপিছত কেঁচা জলকীয়া আৰু জিৰা লৈছোঁ আৰু নেমু টেঙা অলপ লৈছোঁ। নেমু টেঙাখিনি দিলে মাংসখিনি নাভাঙে, সেইবাবে মই নেমু টেঙা এড কৰিছোঁ। মই পিঁয়াজ অকণমান বেছিকৈ লৈছোঁ আৰু একেবাৰে মিহিকৈ কাটি লৈছোঁ, কাৰণ পিঁয়াজ বেছিকৈ ল'লে গ্ৰেভিখিনি ধুনীয়া হৈ যায়, সেইকাৰণে মই পিঁয়াজ বেছিকৈ লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। এয়া চাওক মই পিঁয়াজখিনি ইমান সৰু চাইজত কাটি লৈছোঁ আৰু মিট মছলা লৈছোঁ আৰু লৈছোঁ চিকেন মছলা লৈছোঁ। বাকী বেলেগ গুড়ি মছলা একো লোৱা নাই আৰু অকণমান লৈছোঁ। এতিয়া কেৰাহীটো বহাই দিম। দি কিনে মই ইয়াত তেল লৈছোঁ আৰু তেজপাত লৈছোঁ 2 খিলা আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি লৰাই থাকিব লাগিব আৰু যেতিয়ালৈ ব্ৰাউন নহয় আমি তেনেকৈ লৰাই থাকিব লাগিব। তো চাওঁ আহক। আপোনালোকে চাগে আচৰিতে হৈছে যে ইমান গৰমত কেনেকৈ বনাই আছে জুহালত। কি কৰিবা আৰু উপায় নাই, মাহঁতে লগাই দিছে, আলহী আহিছে। তো চাওঁ বোলক শেষত কি হয় দেখা যাওক। চিকেনটো মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ আগৰ ভিডিঅ'বিলাক কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। তেতিয়াহে গম পাম, তেতিয়াহে উৎসাহ পাম নেক্সট ভিডিঅ' বনাবলৈ। তো চাবলৈ আজিৰ ভিডিঅ'টো। এয়া চাওক মই আলুখিনি ফ্ৰাই কৰি লৈছিলোঁ, ধুনীয়া কালাৰ হৈছে। এতিয়া আমাৰ পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল। এতিয়া মাংসখিনি বহাই দিম আৰু অলপ অলপকৈ লাৰি থাকিম। আপোনালোকে আৰু এয়া আমাৰ বাইদেউ মোক সহায় কৰি দিছে মাংসখিনি বনাত। বেচেৰি এয়া আমাৰ হৈ গ'ল মাংস ভজা। তাৰপিছত মই অকণমান গুড়ি মছলা এড কৰিছোঁ ইয়াত, কাৰণ তেতিয়া স্মেলটো ধুনীয়া আহে, লগতে খায়ো ভাল লাগে। এয়া চাওক অকণমান পানী দিছোঁ, পানী দি কিনে মছলাখিনি ধুনীয়াকৈ লাগি থোৱাৰ বাবে। আৰু মই ফ্ৰাই কৰি লোৱা আলুখিনি একেলগে দি লৈছোঁ যাতে মছলাখিনি লাগি ধৰে, সেয়েহে পানী অকণমান দি দিছোঁ। এতিয়া হৈ গ'ল, পানীখিনি টানি দিলে ধুনীয়া হৈ গ'ল। এতিয়া চাওক ইমান ধুনীয়া হৈ গ'ল। পানী দিব পৰা হৈছে, আকৌ এনেকৈয়ে খাব ভাল হ'লহেঁতেন। পিছে কি কৰিবা, আজি আলহী আছে নহয়, পানী দিব লাগিব বাৰু। এয়া চাওক পানী দি দিলোঁ আৰু 10-15 মিনিটমানৰ কাৰণে এনেকৈ থৈ দিম। এয়া চাওক লাহে লাহে কালাৰ উঠি আছে আৰু প্ৰায় হ'বই আৰু আঞ্জাখন।
আৰু এয়া হ'ল আমাৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে, লগতে টেষ্টিয়ে হ'ব চাগে। এয়া আমাৰ টিকলু, আৰু ইয়াত আমাৰ খানাৰ আয়োজন হৈ আছে। এয়া মাছ টেঙা বুলি ক'লেতো আমাৰ অসমীয়া পাগল আৰু। এয়া চাওক মানুহ আহিছে, আৰু এয়া মাহঁত, আৰু আমাৰ মটো আহি আছে হা। সি আহিব, আহি কিনে মোৰ কেমেৰাটোৰ পিনে চাব ফাৰ্ষ্ট। সেই মটো হেল্ল'। আৰু এয়া ইমন। তো আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তেতিয়াহে নেক্সট ভিডিঅ' দিব উৎসাহ পাম। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ, থেংক ইউ।